নমস্কাৰ কৃষক বন্ধুসকল। আজি আমি এটা এই ভিডিঅ'টোত নতুন টপিক লৈ আহিছোঁ। সেইটো হৈছে এই লাইট ট্ৰেপ। এই লাইট ট্ৰেপৰ বিষয়ে আমি আলোচনা কৰিম। মাত্ৰ আমি এই ৰুমটোত ভিডিঅ'টো লৈছোঁ লাইট ট্ৰেপৰ পাৰ্টকেইটা দেখুৱাবৰ কাৰণেহে। ইয়াৰ পিছতে আমি গোটেই লাইট ট্ৰেপ কেনেকৈ ব্যৱহাৰ কৰা হয় বা কেনেকৈ ইনষ্টল কৰা হয় এই গোটেইখিনি বস্তু আমি ফিল্ডত দেখুৱাম। এই লাইট ট্ৰেপটো কি কাৰণে লাগে? আজিকালি এটা দিন আহিছে যে say no to pesticide, say no to chemical, use organic method of cultivation. অসমীয়াত ক'ব গ'লে যে আমি আজিকালি কেমিকেল পেষ্টিচাইড ব্যৱহাৰ নকৰোঁ বুলি ক'বৰ দিন আহিছে, তাৰ সলনি অৰ্গেনিক মেথডত কেনেকৈ খেতি কৰিব পাৰি এই বিষয়ৰ দিন আহিছে। এই দিশত আমাৰ এই লাইট ট্ৰেপটো হৈছে এটা যুগান্তকাৰী পদক্ষেপ। এই লাইট ট্ৰেপত হয় কি, ইয়াতে কোনো কেমিকেল নাথাকে, জাষ্ট এটা অৰ্গেনিক মেথড অফ পেষ্ট কণ্ট্ৰল। অৰ্থাৎ আমি এই লাইট ট্ৰেপটোত লাইটটো জ্বলাই থ'লে পেষ্টটো কেনেকৈ কণ্ট্ৰল হয় এই লাইট ট্ৰেপে আপোনালোকক দেখুৱাব। এই লাইট ট্ৰেপৰ বিভিন্ন পাৰ্টবোৰ কি কি চাওঁ বাৰু। এইটো হৈছে এটা আমাৰ চ'লাৰ পেনেল। এই চ'লাৰ পেনেলটোত কি হয়, ইয়াতে লাইট পৰিলে আমাৰ ইয়াৰ ভিতৰত এটা বেটাৰী আছে, এই বেটাৰীটো চাৰ্জ হয় আৰু এই বেটাৰীৰ পৰা আমাৰ এই লাইটটো জ্বলে। এইটো হৈছে লাইট। ইয়াৰে হৈছে এইখিনি এই পেনেলটো আৰু বেটাৰী আৰু এটা বাল্ব, এইটো মূল বস্তু। আৰু ইয়াতে চাওক আপোনাৰ এইটো কেনেকৈ অফ অন কৰিব পাৰি। এই চিষ্টেমটো দিয়া আছে, এইটো অফ, এইটো অন, এইটো চিষ্টেম অন, এইটো চাৰ্জ অন, এইটো বেটাৰী ল'। আপোনাক এই চিষ্টেমটোত গোটেইখিনি বস্তু আপোনাক দেখুৱাই থাকিব কেনেকৈ এই কামখিনি কৰিব লাগে। আৰু এই লাইট ট্ৰেপটো হৈছে কিং কেচাৰ চেম্প। তাত লেখা আছে চ'লাৰ ইনচেক্ট লাইট ট্ৰেপ। গতিকে লাইট ট্ৰেপৰ এই এটা পাৰ্ট থাকিল আৰু বাকী পাৰ্ট থাকিল এইটো হৈছে আমাৰ এটা, এইটো আমাৰ ষ্টেণ্ড। ইয়াৰ ওপৰত এই লাইট ট্ৰেপটো আমি বহাম। ঠিক এইটো হৈছে এটা বাউল। এই বাউলটোত কি থাকিব, আমাৰ পানী থাকিব আৰু ইয়াতেহে আমাৰ এই পেষ্টবোৰ সংগ্ৰহ হ'ব। আৰু এইটো হৈছে এটা ৰিং। এই ৰিংটো হৈছে এই বাউলটো এনেকৈ ধৰি ৰাখিবৰ কাৰণে এটা ৰিং। এই ৰিংটো আপোনাৰ এই ষ্টেণ্ডত লগাই দিম আৰু এই ষ্টেণ্ডৰ একেবাৰে ওপৰত এই লাইট ট্ৰেপটো আমি লগাম। এতিয়া আমি মূল ফিল্ডত গৈ পেলাই আমি কেনেকৈ এইটো ইনষ্টল কৰা হয় সেইটো চাম আৰু কেনেকৈ পেষ্ট কণ্ট্ৰল হয় এই বিষয়ে চাম। বলক আমি এতিয়া পথাৰলৈ যাওঁ। কৃষক বন্ধুসকল, আমি এতিয়া মূল পথাৰত আহি পাইছোঁ। এতিয়া আমি মূল পথাৰত কেনেকৈ এই লাইট ট্ৰেপটো লগাব লাগে আমি সেই বিষয়ে চাম। আমাৰ এই পথাৰত বৰ্তমান ভেন্দি খেতি আছে, আমাৰ এইফালে ৰঙালাও খেতি আছে আৰু আমাৰ মাকৈ খেতি আছে আৰু পিছফালে বিনৰ খেতি আছিলে। এই খেতিডৰাত আৰু সন্মুখত আলুৰ খেতি আছে। যে এই খেতিডৰাত আমি কেনেকৈ লাইট ট্ৰেপ আমি ফিটিং কৰিম আজি আমি এই বিষয়ে চাওঁ। লাইট ট্ৰেপৰ গোটেইখিনি বস্তু মই ইয়াতে থৈ দিছোঁ। ইয়াৰ পৰা মই এটা এটাকৈ আপোনালোকক ফিটিং কৰি দেখুৱাম। এইটো হৈছে ষ্টেণ্ডটো। এই ষ্টেণ্ডত আপোনালোকে চাব, গোটেই ষ্টেণ্ডত চাব, ইয়াত এটা সৰু নবৰ দৰে আছে। এই নবটো আপোনালোকে ওপৰ ফালে ৰাখিব। এই নবটো ওপৰ ফালে ৰাখিহে আপোনালোকে এই খুঁটিটো পুতিব। প্ৰথমে এই ষ্টেণ্ডটো ফিটিং কৰি ল'ম। ষ্টেণ্ডটো ফিটিং কৰি ল'বৰ কাৰণে আপোনালোকে এটা প্ৰথমে গাঁত খান্দিও ল'ব পাৰে, নাইবা আপোনালোকে অলপমান জোৰকৈ এইটো হেঁচা মাৰি দিলেও মাটিলেও সোমাই যাব, কাৰণ এইটো লোহাৰ ষ্টেণ্ড হয়। গতিকে এই লোহাৰ ষ্টেণ্ডটো প্ৰথমে মই ইয়াতে ফিটিং কৰি ল'লোঁ। এয়া চাওক, ফিটিং হৈ গ'ল মোৰ। তাৰপিছত আমি কৰিম কি, আমাৰ যিটো এই ৰিং আছে, এই আমি ৰিংটো ফিটিং কৰিম। এই ৰিংটো ফিটিং কৰিবৰ কাৰণে আমি প্ৰথমতে এনেকৈ ৰিংটো এনেকৈ সোমাই দিলোঁ। এই চাওক, এই মই যে আগতে কৈছিলোঁ আপোনালোকে এই নবটো সদায় ওপৰৰ ফালে ৰাখিব। এই ৰিংটো গৈ নবটোত কি হ'ল, ফিটিং হৈ গ'ল। তাৰপিছত আমাৰ যিটো এইটো বাউল আছে, এই বাউলটো আমি ইয়াতে এনেকৈ ফিটিং কৰিম। এই বাউলটো কি কাৰণে দিছে, আমাৰ যিখিনি ইনচেক্ট ইয়াতে সংগ্ৰহ হ'ব, এই গোটেই ইনচেক্টখিনি এই বাউলটো বা ট্ৰে কয়, যিটো কয় আপুনি তাতে সংগ্ৰহ হ'ব। তাৰপিছত আমি কৰিম কি, এই যিটো চ'লাৰ পেনেল, এই চ'লাৰ পেনেলটো ইয়াতে চাওক এটা সৰু ফুটা আছে, এই ফুটাৰে আমি এনেকৈ ওপৰত আমি লগাই দিম। এতিয়া আমাৰ চাওক চ'লাৰ পেনেলটো আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমাৰ চ'লাৰ পেনেলটো মোটামুটি ফিটিং হৈ গ'ল। এতিয়া আমি এই বাউলটোত কি কৰিম, পানী দিম আমি। কাৰণ পানী এই কাৰণে দিম, আমাৰ যিখিনি ইয়াতে ইনচেক্ট হ'ব, সেই ইনচেক্টখিনি আমাৰ ইয়াতে পৰিব। অকল পানী দিলে নহ'ব, ইয়াতে আপুনি যিকোনো আঠাজাতীয় বস্তু দিব। এতিয়া ই কেনেকৈ কাম কৰিব চাওক, গোটেই দিনটো এই চ'লাৰ পেনেলত কি হ'ব, লাইট পৰিব। লাইট পৰাৰ লগে লগে ইয়াৰ ভিতৰত থকা বেটাৰীটো চাৰ্জ হ'ব। চাৰ্জ হোৱাৰ পিছত আপুনি যেতিয়া এই চুইচটো অন কৰিব, তেতিয়া এই লাইটবোৰ জ্বলিব। এই লাইটবোৰ কিন্তু দেখাত এনেকুৱা নহয় যে বহুত লাইট জ্বলিব। লাইট বহুত কমকৈ জ্বলে, কাৰণ এই লাইটটো এনেকৈ তৈয়াৰ কৰা হৈছে যে আমাৰ যিখিনি অনিষ্টকাৰী পোক পৰুৱা আছে, সন্ধিয়া হোৱাৰ লগে লগে তেওঁলোকে
এই সৰু লাইটৰ প্ৰতি আকৰ্ষিত হৈ এই লাইটৰ ওচৰত আহিব। ইয়াতে ওচৰত অহাৰ লগে লগে সিহঁতে কি কৰিব, এই পোকবোৰ এই বাউলটোত পৰিব। এনেকে আমাৰ পোকটো কণ্ট্ৰল হ'ব। চাওক, মই এটা কথা কওঁ, আপোনালোকে পেষ্টিচাইডৰ সলনি যিকোনো আঠাজাতীয় বস্তু দিলেও হ'ল, আৰু পৰাপক্ষত আপোনালোকে পেষ্টিচাইড ইয়াতে ব্যৱহাৰ নকৰিব, কাৰণ ইহঁতে যিটো আমাৰ অৰ্গেনিক মেথড অফ কণ্ট্ৰল, সেইকাৰণে আপোনালোকে অলপ আঠাজাতীয় বস্তু দিব, যাতে পোকটো ইয়াতে পৰিলে আঠাত লাগি ধৰে। এতিয়া আমি কওঁ, এই লাইট ট্ৰেপে আমাৰ কি কি পোক নিয়ন্ত্ৰণ কৰিব পাৰিব। এই লাইট ট্ৰেপৰ দ্বাৰাই আমাৰ অনিষ্টকাৰী যিমান পোক আছে মোটামুটি তাৰে 99% ইয়াতে আকৰ্ষিত হৈ ইয়াতে যেতিয়া আহিব, তেতিয়া এই পানীত বা এই বাউলটোত পৰিব। বাউলটোত যিহেতু আমাৰ আঠাজাতীয় বস্তু থাকিব, গতিকে ই তাত লাগি ধৰিব, ইয়াৰ পৰা উঠি আহিব নোৱাৰে, আৰু এই পোকটো তাতে কণ্ট্ৰল হ'ব। সেইকাৰণে কৈছোঁ যে এই লাইট ট্ৰেপটো অৰ্গেনিক কাল্টিভেশ্যনৰ কাৰণে এটা অতি দৰকাৰী বস্তু। এই লাইট ট্ৰেপটো আপোনালোকে খেতিত ব্যৱহাৰ কৰিব পাৰে। এটা কথা হৈছে, এই লাইট ট্ৰেপটোৱে কিমানখিনি মাটিৰ কাৰণে আমাৰ প্ৰযোজ্য হ'ব। এই লাইট ট্ৰেপটো, এটা লাইট ট্ৰেপে 3 বিঘা মাটি আমাৰ কাভাৰ কৰিব। আমাৰ যে 3 বিঘা মাটি নাহে, গতিকে এই লাইট ট্ৰেপটোৰ দ্বাৰাই আমি এই গোটেই প্লটটোৰ পেষ্টখিনি কণ্ট্ৰল কৰিব পাৰিম। লাইট ট্ৰেপৰ আৰু এটা গুণ আছে কি, লাইট ট্ৰেপেৰে যে অকল আমি এই পোকবোৰ কণ্ট্ৰল কৰোঁ সেইটোও নহয়, যে লাইট ট্ৰেপৰ দ্বাৰা আমি পোক কণ্ট্ৰল কৰাৰ উপৰিও এই পথাৰত কি কি পোক কিমান পৰিমাণৰ আছে আমি সেই বস্তুটো আমি অনুমান কৰিব পাৰোঁ, বা সেই বস্তুটো কাউণ্ট কৰি পেলাই আমাৰ পেষ্ট পপুলেশ্যনৰ কাউণ্ট যিটো আমি সেইটোও উলিয়াব পাৰোঁ। গতিকে এই লাইট ট্ৰেপটো আমাৰ 2 ধৰণে কাম কৰিছে, এটা হৈছে পেষ্ট কণ্ট্ৰল আৰু এটা হৈছে পেষ্ট মনিটৰিং। লাইট ট্ৰেপৰ আৰু এটা ডাঙৰ উপকাৰিতা কি, আমি যিহেতু ইয়াতে কোনো পেষ্টিচাইড ইউজ নকৰোঁ, গতিকে আমাৰ যিটো খাদ্য শস্যৰ ইয়াতে আছে বা আমাৰ যিটো ক্ৰপ আছে, সেই ক্ৰপত কোনো পেষ্টিচাইড ইউজে নহ'ল বা পেষ্টিচাইডৰ সংস্পৰ্শত নাহিলে, গতিকে ই সম্পূৰ্ণ অৰ্গেনিকভাৱেই হৈ থাকিল। এই লাইট ট্ৰেপটোৰ ছিকিউৰিটিৰ ফালৰ পৰা চাই, ইয়াতে কোনো কাৰেণ্টৰ শ্বৰ্ট কৰাৰ ব্যৱস্থা নাথাকে বা আপোনাৰ কোনো অপকাৰ হোৱাৰ ব্যৱস্থা নাথাকে, যিহেতু আমাৰ এইটো এটা বেটাৰী থাকে, গতিকে সেই ফালৰ পৰাও এই লাইট ট্ৰেপটো যথেষ্ট ছেফ। গতিকে আপোনালোকে যদি ভাবিছে নিজৰ ঘৰতে খেতি কৰিছে, খেতি কৰি যদি ভাবিছে যে অৰ্গেনিকভাৱে আমি পেষ্ট কণ্ট্ৰল কৰিম বা পোক নোহোৱাকৈ আমি খেতি কৰিম, তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ ঘৰত চবেই একোটা লাইট ট্ৰেপ ব্যৱহাৰ কৰিব। এইখিনিতে মই আৰু এটা কথা কৈ থওঁ, যে এই লাইট ট্ৰেপটোত যিটো লাইট আছে, এই লাইটৰ পৰা কিন্তু যথেষ্ট পৰিমাণে পোহৰ নহয়। এই লাইট ট্ৰেপটোত অলপহে পোহৰ হ'ব, আৰু এই পোহৰবোৰ এনেকুৱাকৈ ছেট কৰা আছে বা এই বাল্ববোৰ এনেকৈ ছেট কৰা আছে, এই পোহৰবোৰ অনিষ্টকাৰী পোকবোৰে দূৰৰ পৰাহে দেখা পায়, বা আমি মানুহৰ চকুৰে হয়তো স্পষ্টকৈ নেদেখিবও পাৰোঁ। তথাপি কিন্তু সেই লাইটবোৰে সেই পোকবোৰক আকৰ্ষণ কৰি লাইটৰ ওচৰলৈ লৈ আহে। সেইকাৰণে আপোনালোকে ভাবিব পাৰে যে এই লাইট ট্ৰেপত লাইটটো যথেষ্ট কম আছে, কেনেকৈ পোক পৰুৱা আকৰ্ষিত হ'ব। কিন্তু সেই কথাটো নহয়, ইয়াতে যিটো লাইট ওলাব সেই লাইটটো অনিষ্টকাৰী পোক পৰুৱাই অতি সহজে দূৰৰ পৰাই দেখা পায়। এয়া চাওক, মই বেটাৰী ছুইচটো অন কৰাৰ লগে লগে ইয়াতে দেখুৱাই আছে বেটাৰী ল' চাৰ্জিং অন, অৰ্থাৎ ই আমাৰ চাৰ্জ হৈ আছে। আৰু অলপ পিছতে যেতিয়া আন্ধাৰ হৈ যাব, তেতিয়া আমাৰ এই লাইটবোৰ জ্বলা আৰম্ভ হৈ যাব। জ্বলা আৰম্ভ হ'লে আমাৰ পোক পৰুৱাবোৰ ইয়াতে আকৰ্ষিত হ'বই। এয়া চাওক, আমাৰ ইফালে প্ৰায় সন্ধিয়া লাগিছে। সন্ধিয়া লগাৰ ফলত আমাৰ অলৰেডি কিছুমান পোক আহি ইয়াতে পৰিছে। এয়া চাওক, কিছুমান আমাৰ অলৰেডি পোক আহি পৰিছে। আমাৰ এতিয়া ৰঙালাও খেতি যথেষ্ট আছে, সেইকাৰণে এই বিটলবোৰ ইয়াতে যথেষ্ট পৰিমাণে আছে, আৰু আন পোকো ইয়াতে আমি দেখা পাই আছোঁ। গতিকে আমি আজি ইয়াতে এনেকৈ ফিল্ডত এৰি থৈ যাম। কালি ৰাতিপুৱা আমি আকৌ চাওঁ ইয়াতে কিমান পোক পৰে। কালি আমি পুনৰ এই ভিডিঅ'টো ল'ম। গতিকে এই ভিডিঅ'টো আমি আজি ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকক অশেষ ধন্যবাদ।